গুড মৰ্নিং এতিয়া বাজিছে ৰাতিপুৱা 10টা আৰু আমি যাওঁ এতিয়া অকমান ফুৰিবলৈ কাৰণ আমাৰ ঘৰৰ ওচৰতে আছে ধুনীয়া ধুনীয়া জায়গা এতিয়া যাওঁ আমি ফুৰিবলৈ মানে এওঁলোকে দেখা নাই যে একানে যাওঁ এতিয়া এওঁলোকক দেখুৱাবৰ কাৰণে ফাইনেলি এতিয়া আমি আহি আছো গেৰুকামুখলৈ কাৰণ জেগা চাবৰ কাৰণে আৰু এইফালে চাওকচোন বতৰ কিমান বেয়া বৰষুণ দি আছে হলো উপায় নাই মানে এনেকৈ আহিব লগা আছে আৰু ইহেতি চাওক আমাক জুকাই থৈ গৈছে মানে আমি গেৰুকামুখলৈ অহা আগত আমাৰ এনাহঁতৰ ঘৰত আমি সোমাই আহিছিলো কাৰণ আমি ভাত খোৱা নিয়মটো কাৰো ঘৰত এতিয়া নাই কৰা কাৰণ যেহেতু সময় জোৰা মাৰিব পৰা নাই সেইকাৰণে আমি অকল চাহ অকণ খাই আমি আহিব লগা আছে ভাত খোৱা নিয়মটো আমি পিছতহে কৰিমগে মানে নতুনকে বিয়া পাতি যেতিয়া মাৰ ঘৰলৈ আহা হয় ন এইটোৱে গতি হয় সবৰে ঘৰলৈ মাতে কিন্তু যাবলৈ টাইমটোহে মিলাব নোৱাৰো তাতে আকৌ বতৰো বেয়া সেইকাৰণে বেছি টাইমটো উলিয়াব পৰা নাই মানে কাৰণ বতৰ বেয়া হৈ থাকিলে ঘৰৰ ভিতৰতে সোমাই থকা হয় ক'তো যাব পৰা অৱস্থাত নাথাকে আৰু যেহেতু মোৰ গা বেয়াও হৈ গ'ল সেইকাৰণে বেছি ঘূৰি ফুৰিব পৰা নাই কিন্তু এতিয়া উপায় নাই জেগা চাবৰ কাৰণে আহিব লগা হ'ল নহলেনো ক'ত অকলে অকলে আহিব ইহেতি সেইকাৰণে লগত আহিব লগা আছে নহলে মইতো নাহিলোহেঁতেন আৰু মই কৈছিলোঁ যে বৰষুণ দিছে মই নাযাওঁ বুলি কিন্তু মানি লোৱা নাছিলোঁ মই নাহোঁ বুলি কওঁতে সেইকাৰণে আহিব লগা হ'ল মানে মই এইপিনে চাওক গেৰুকামুখৰ ৰাস্তাৰ অৱস্থা কি ভাল ৰাস্তা নহয় আহক কেলে যদি ভাল ৰাস্তা যাবলৈ সেইটো কথা নহয় ভালকে চলাব লাগে এখানে কিমান ঠেকেছ খাৰা পৰি আহিছে মই কি কৰিম চলাব নাজানা যদি মই চলাওঁ দে ৰাস্তাই তেনেকুৱা দেখিছ নাই চলাব নাজানা যদি মই চলাওঁ দিয়া ৰাস্তাই তেনেকুৱা মই কি কৰিম ৰাস্তা এনেকুৱা নহয় বেয়া ৰাস্তাটো মানে ভালকে চলালে মানে ভালকে আহিব পাৰে এনেকে মানুহ আহিব নোৱাৰে আৰু স্লিপ নোখাব স্কুটি অকমানতে স্লিপ খাই যায় কিন্তু বকি নাথাক হ'ব বলা মেডাল ধৰি আয়ো দিমা ভাবি পেকেছ খাইছো কি ধৰি লৈছ মই ধৰি ল'ব লাগে এনেকেই যাম মনত ধৰাগে তাত ধৰি যাব লাগে মই ধৰি যাম ৰ মই ভালকে সেইবুলি ঠেকেছ খোৱা নিদিবি আকৌ নধৰিলো বুলি কি কৰে এইডোখৰ ৰখা অকণমান জেগা চেগাবোৰ চোৱা আকৌ এনেকে গৈ থাকিব নেকি ফাইনেলি আমি এতিয়া পাইছোহি গেৰুকামুখৰ মেইন জেগাটোৰ ওচৰত কাৰণ যিডোখৰত ডেমটো বনাইছে আমি এতিয়া সেইডোখৰলৈ গৈ আছোঁ মানে ওপৰৰ যিটো ভিউ পইণ্ট আছে তালৈকে যিহেতু আমি এতিয়া যাব নোৱাৰোঁ কাৰণ বতৰ বেয়া হ'লে মানে যাব নিদিয়ে কাৰণটো বহুত ৰিস্কৰ কথা আছে বৰষুণ দিলে মানে পাহাৰবোৰ খহি খহি আহি পৰে আৰু ইয়াতে যিহেতু বহুত মানুহ মৰিছে সেইকাৰণে ইমানটো ৰিস্ক ল'বলৈ যিহেতু নোৱাৰোঁ সেইকাৰণে আমি একদম ভিউ পইণ্টলৈকে নাযাওঁ ইয়াত যিখন দলং আছে সেইখনৰ ওপৰৰ পৰাই মেইন প্ৰজেক্টটো অকণমান চালোঁ আৰু চাওকচোন নদীখনত কিমান পানী আহি আছে মানে এতিয়া বাৰিষা বতৰ ন তাতে বৰষুণ দি থকা আছে কিমান পানী যে আহিছে মোৰ তো ভয় লাগিছে দলংখনৰ ওপৰত উঠি থাকিবলৈ আৰু দলংখন এটা ছাইড অলপ ভাগিও আছে আৰু তেওঁলোকে আহি ৰাখিলেহি আকৌ ভগা দলংখনৰ ওচৰতহে স্কুটি এতিয়া ইয়াতে থিয় হৈ থাকিব লগা আছে আৰু সেইফালে যাওকচোন ইমানেই পানী মানে এইফালে চাওক এইখিনি পানী নে ডাৱৰ ভালকৈ ধৰিবই নোৱাৰি মানে আঁতৰৰ পৰাতো ডাৱৰ যেনহে লাগিছে কিন্তু এইখিনি ডাৱৰ নহয় এইখিনি পানীয়ে হয় আৰু এওঁলোকে যিহেতু ভগা দলংখনৰ ওপৰতে ৰাখিলেহি মই কৈ আছোঁ যে ইয়াৰ পৰা সোনকালে আঁতৰি দিব লাগিব কাৰণ যিহেতু ইয়াত গাড়ী চাড়ী আহি থাকে বেছি ভিৰ পৰিলে হয়তো ঘটনা ঘটি যাবও পাৰে সেইকাৰণে মই কৈ আছোঁ যে ইয়াৰ পৰা সোনকালে আঁতৰিব লাগিব বুলি আৰু পটককৈ জেগাটো চাই ল'লোঁ আৰু আমি মানে ইয়াত এতিয়া বেছি দেৰি ৰৈ থাকিব নোৱাৰোঁ সোনকালে আঁতৰি দিব লাগিব মানে ইয়াত এনেকৈ ঠাণ্ডা হাৱা মাৰিছে নহয় তাতে এখন নদীখন যিহেতু সোৱণশিৰি নদীৰ ওপৰত আছোঁ আমি সেইকাৰণে কেনেকুৱা ঠাণ্ডা হাৱা মাৰিছে আৰু গেৰুকামুখততো এনিটাইম ঠাণ্ডাই হৈ থাকে মানে যিহেতু ইয়াত পাহাৰটো লাগি আছে ন পাহাৰৰ ওপৰতে যিহেতু ৰাস্তা হয় আৰু পাহাৰৰ চাইডে চাইডে ৰাস্তা হয় গতিকে ইয়াত বহুত ঠাণ্ডা পৰে মানে এতিয়াতো ঠাণ্ডা লাগিছে আমি যিহেতু জেকেট চুৱেটাৰ এইবোৰ একোৱে অনা নাই আৰু মোৰতো বেমাৰ হৈ থকা মানুহৰতো বেছিয়ে ঠাণ্ডাটো লাগে সেইকাৰণে কৈ আছে যে ইয়াৰ পৰা আমি সোনকালে যাওঁগৈ বুলি কিন্তু মোৰ কথা পাত্তাই দিয়া নাই
এইফালে আকৌ মাৰি যাওঁ এইফালে আকৌ মাৰ অকলে মাৰ মাৰিবা ঐ বেটা বলা বলা লাহেকে নিবা দে দেখোন আকাশৰ মাজৰ পৰা ওলাই আহা যেন লাগে কি কৰে আয়ো মা দাম পাই যা কই আছে কত বাদ করে আছে কত বাদ তাই ফেলে মই গেম বকলে লাগে এ মই গম পালো কোনখন হে বতৰটো যিহেতু বহুত বেয়া সেইকাৰণে সকলোবোৰ জেগা চোৱা নহ'ল এনে অকল এটা জেগা আমি ভালকৈ চাই আহিলোঁ চ' আজিলৈ বাই আকৌ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম